Question number 1. What is the capital of Assam? ইয়াতে সুধিছে অসমৰ ৰাজধানী কি আৰু তলত অপচনসমূহ দিয়া আছে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন সি দিছপুৰ Question number 2. In ancient times Assam is also known by the name of ইয়াতে কৈছে প্ৰাচীন সময়ত অসমৰ নাম কি আছিল আৰু তলৰ অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটোৱে হ'ব অপচন সি প্ৰাগজ্যোতিষপুৰ Question number 3. In which hilltop the Kamakhya Temple is located? ইয়াতে কৈছে কোন পাহাৰৰ শীৰ্ষত কামাখ্যা মন্দিৰ অৱস্থিত আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন এ নীলাচল হিল Question number 4. In which year the capital of Assam shifted from Shillong to Dispur? ইয়াতে কৈছে কোন বৰ্ষত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত কৰা হৈছে আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন সি 1973 Question number 5 The Asam Sahitya Sabha was first founded in the year ইয়াতে কৈছে অসম সাহিত্য সভা কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি 1917 Question number 6. Who was the first president of Asam Sahitya Sabha? ইয়াতে কৈছে অসম সাহিত্য সভাৰ প্ৰথমজন সভাপতি কোন আছিল আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি পদ্মনাথ গোহাঁই বৰুৱা Question number 7. Total numbers of national parks in Assam are ইয়াতে কৈছে অসমত সৰ্বমুঠ কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন ডি 5 Question number 8. Total number of bridges over the river Brahmaputra are ইয়াতে কৈছে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত সৰ্বমুঠ কিমানখন দলং আছে আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন এ 6 Question number 9. The Naranarayan Setu connects the Pancharatna Town with which city? ইয়াতে কৈছে নৰনাৰায়ণ সেতুৱে পঞ্চৰত্ন চহৰক কোন চহৰৰ সৈতে সংযোগ কৰে আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন ডি যোগীঘোপা Question number 10. Who was the first Chief Minister of Assam? ইয়াতে কৈছে অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰী কোন আছিল আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন সি গোপীনাথ বৰদলৈ Question number 11. Srimanta Sankardev was born in the year. ইয়াতে কৈছে শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কিমান চনত ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন সি 1449 Question number 12. The first Assamese film Joymoti was released in the year. ইয়াতে কৈছে অসমীয়া প্ৰথমখন বোলছবি জয়মতীয়ে কিমান চনত মুক্তি লাভ কৰে আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন ডি 1935 Question number 13. The Abhiruchi Sports Day is celebrated on. ইয়াতে কৈছে অভিৰুচি ক্ৰীড়া দিৱস কোন তাৰিখে পালন কৰা হয় আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি 3rd September Question number 14. Bhogeswar Baruah wins a medal in the Dash Asian Games. ইয়াতে খালী ঠাই পূৰ কৰিব কৈছে যে ভোগেশ্বৰ বৰুৱাই কোন বৰ্ষত এছিয়ান গেমছ জয়ী হৈছিল আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন ডি 1966 Question number 15. Who was the last king of Ahom kingdom in Assam? ইয়াতে কৈছে অসমত আহোমৰ শেষৰজন ৰজা কোন আছিল আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন সি পুৰন্দৰ সিংহ Question number 16. The Treaty of Yandabo was signed in the year. ইয়াতে কৈছে ইয়াণ্ডাবু চুক্তিৰ স্বাক্ষৰ কিমান চনত হৈছিল আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন ডি 1826 Question number 17. Which one is the first Assamese novel? ইয়াতে সুধিছে প্ৰথমখন অসমীয়া উপন্যাস কোনখন আছিল আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন বি ভানুমতি Question number 18. The state anthem O Mur Apunar Desh was first published in the magazine name. ইয়াতে কৈছে যে অসমৰ জাতীয় সংগীত O Mur Apunar Desh কোনখন মেগাজিনত প্ৰথমে প্ৰকাশ পাইছিল আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন এ বাহি Question number 19. The first Assamese magazine Orunodoi was published in which year? ইয়াতে কৈছে অসমৰ প্ৰথমখন আলোচনী অৰুণোদয় কিমান চনত প্ৰকাশ পাইছিল
আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1846 Question number 20 The first Assamese to compile a dictionary named Hemkosh is ইয়াতে কৈছে হেমকোষ নামৰ অভিধানখন সংকলন কৰা প্ৰথমজন অসমীয়া কোন আছিল আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি হেমচন্দ্ৰ বৰুৱা